বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ ফাৰ্মিং টিপছ আসামলৈ। আপোনালোকক আজি আমাৰ ফাৰ্মখন দেখাম। আজি আমাৰ 8 দিন, পোৱালিৰ বয়স 8 দিন। চাওক পোৱালিৰ ৱেট আমাৰ 210 গ্ৰাম আহিছে। 210 আহিছে আমাৰ পোৱালিৰ ৱেট বৰ্তমান। 210 গ্ৰাম আহিছে আমাৰ পোৱালিৰ ধুনীয়া ৱেট। আমাক 200 চেলেঞ্জ দিছিলে, আমি 210 গ্ৰাম কৰি পিনে দিছোঁ। চেলেঞ্জ একচেপ্ট কৰি পিনে আমাৰ বেছি হৈছে। আজি বহলাই দিছোঁ যিহেতু ডাঙৰ হৈ গৈছে, সেইকাৰণে স্পেচটো বঢ়াই দিছোঁ। চাওক কেনেকুৱা লাগি আছে? ভালে লাগি আছে। কিবা চেলেঞ্জ দিছিল ন 200 গ্ৰাম 8 দিনত? 7 দিনত দিছিলে 180, কিন্তু আমাৰ 7 দিনত 170 হৈছিলে। হ'লে মানে আজি 8 দিন হ'ল, আজি জুখিলে আজি 210 গ্ৰাম হৈছে এভাৰেজ। কেনে লাগিছে? ভাল লাগিছে আজি, মানে কাৰণ টাৰ্গেট দিছিলে 180 ন। এতিয়া 8 দিনতে 210 গ্ৰাম হৈছে, সেইকাৰণে বহুত ভাল লাগিছে। এতিয়া চালানটো কেতিয়া উঠিব সেইটোৱে মেইন কথা। মানে কিমান দিনত উঠে? এনেইতো 40 ডেজৰ ভিতৰত যদি এভাৰেজ যদি 2 কিলো হৈ যায় তেতিয়া লৈ যাব আৰু। বৰ্তমান পোৱালি কিমান আছে ইয়াতে? বৰ্তমান পোৱালি 2000, কিন্তু অলপ চলপ মৰ্টেলিটিও হৈছে। কাৰণতো এইটো নৰ্মেলেই ন। ব্ৰইলাৰতো মৰিবই আৰু, এইটো ৰখাব নোৱাৰে মানে। এনেই 8 দিনত কেই পিছমান হেৰি হ'ল মৰ্টেলিটি? মৰ্টেলিটি 8 দিনত 5 পিচ হ'ল এতিয়ালৈকে। আচ্ছা, 5 পিচ। তে বহুত কমেই হৈছে। কষ্ট কৰিব লাগিব, সেইকাৰণে তেতিয়াহে মৰ্টেলিটি মানে ঠিকে ৰাখে আৰু। পানী এনে কেইবাৰমান দিয়া তোমালোকে? পানী আমাৰ 4বাৰ আমি চেঞ্জ কৰোঁ পানীটো। মানে পানীৰ লগতে একেলগে বাচনবিলাকো চেঞ্জ কৰিব লাগে নেকি? বাচনবিলাকত মানে চাফ কৰি দিব লাগে আৰু। ইয়াত কিন্তু তোমালোকে ধুনীয়াকৈ ৰাখি থৈ দিছা, টু ইমান নাই। এইবিলাক কি বাৰে বাৰে চাফা কৰিব লাগে নেকি দানা দিয়াৰ সময়ত? মানে টুটো উঠি যায় ন পোৱালিবিলাকে খালে, মানে নহ'লে আৰু জঁপিয়াই থাকে সিহঁতে, তাৰে টুবিলাক জমা হৈ যায় মানে ওপৰত। সিহঁতে আকৌ চাফ কৰিব লাগে, তাক চাফ কৰি মেলি দানা দিব লাগে। মানে যেইবাৰে দানা দিয়া যায় সেইবাৰে টুটো চাফ কৰা যায় নেকি? হয়। এইবিলাক পানী চানি দি থোৱা আছে, টু অলপ চলপ মানে পৰিবই, যিহেতু বতাহ দি আছে। ইয়াত ধুনীয়া বতাহ আপোনালোকে দেখিব পাৰিছে। এনেকুৱা সুন্দৰ পৰিৱেশ হয়তো কোনো ব্ৰইলাৰ ফাৰ্মতে আপোনালোকে দেখা নাপাব। আৰু আমাৰ এনভাইৰনমেণ্টটোও ভাল, মানে আমাৰ ইয়াতে ফেন নালাগে, আমাৰতো নেচাৰেল হাৱাই এনি টাইম মানে আহি থাকে। ধুনীয়া পৰিৱেশ ন? ইয়াততো ফেনৰ প্ৰয়োজন নাই। দেখিছে আপোনালোকে কি ধুনীয়া বতাহ বলি আছে, এই গছৰ পাতবোৰ লৰি আছে। আপোনালোকক দেখুৱাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে যিমানে চাফ চিকুণ কৰি ৰাখিব সিমানে আপোনালোকে ৰিজাল্ট ভাল পাব। গতিকে ক'লেই দেখিলে আমাৰ বন্ধুৱে চফা কৰি যিমানে ৰাখে আপোনালোকে সিমানে আপোনালোকৰ ঘৰত ভাল পাব। আমাক ছুপাৰভাইজাৰে কৈছিলে যে তোমালোকে 8 দিনত 200 গ্ৰাম দিব লাগিব, কিন্তু আমি 210 গ্ৰাম কৰি দিছোঁ। আমি বুলি নকওঁ বাৰু, আমি লালন পালন কৰি আছোঁ, সেই হিচাপে আমি 210 গ্ৰাম দিব পাৰিছোঁ। যেন মনটো ভাল লাগিছে, কাৰণ যিমান মানে সৰুতে ৱেটটো যদি মেইনটেইন হৈ থাকে তেতিয়াহ'লে ডাঙৰ হ'লে মানে গ্ৰথটো ঠিকে থাকে। সৰুতে যদি নেকি হেৰি যে কয়ে ন, যি মূলা পাৰে তাৰ দুপাততে চিন, ঠিক তেনেকৈ সৰুতে যদি ওজনটো ঠিকে থাকে তেতিয়াহ'লে আৰু ডাঙৰ হ'লে ৱেট বা গ্ৰথ হেৰি হোৱাৰ প্ৰব্লেম হোৱাৰ একো নাথাকে, মানে গ্ৰথ নোহোৱাৰ। দেখিছে কি ধুনীয়া সতেজ সফল পোৱালি। গতিকে কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে নিশ্চয় আমাক জনাব, আপোনালোকক দেখাই যাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। জয় আই অসম।